অসমীয়া ফকৰা যোজনা। ৰাইজে নখ জোকাৰিলে নৈ বয়। পাহাৰ পৰ্বতত হোৱা বৰষুণৰ পানীৰ টোপালবোৰ গোট খাই এখন উপনৈ আৰু তাৰ পিছত এখন নৈ বয়হি। এই বৈ যোৱা নৈৰ পানী গৈ সাগৰ আৰু মহাসাগৰত পৰিণত হয়। ইয়াত কোৱাৰ দৰে ৰাইজৰ নখৰ জোখৰ পানীৰে নৈ বোৱাব নোৱাৰিলেও এখন সমাজৰ বহু কাম কৰিব পাৰে, য'ত এনে এক সমাজৰ ৰাইজৰ ঐক্য শক্তিয়ে উক্ত সমাজত স্কুল, কলেজ, পুথিভঁৰাল, মঠ মন্দিৰ আদি স্থাপন কৰা দেখা পোৱা যায়। আমাৰ জাতীয় উৎসৱ, পূজা পৰ্ব আদি গঢ় দিয়াত ৰাইজৰ উমৈহতীয়া শক্তিৰ অবিহনে সম্ভৱ নহয়। যিহেতুকে এনেকুৱা কৰ্মত সকলোৱে দান বৰঙণি যোগান ধৰিলেহে সম্পাদন কৰিব পাৰি। সেইবাবেই ইয়াত ৰাইজে নৈ বৈ যোৱা কথাৰ প্ৰসংগত ইয়াকে বুজোৱা হৈছে যে ৰাইজৰ ইচ্ছা থাকিলে অসম্ভৱ যেন লগা কামো সাৰ্থক কৰিব পাৰি। থেংক ইউ।